নমস্কাৰ ইনচি কিচেন এণ্ড ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। যিহেতু চবৰে চৰ্দি কাহ এনেকুৱা হৈ আছে, সেইকাৰণে মই ভাবিছোঁ চিকেন চুপ অকণমান বনাওঁ। চিকেন চুপ বনাবলৈ মইনো কি ব্যৱহাৰ কৰিছোঁ আহকচোন চাওঁ। চুপ বনাবলৈ মই ইয়াত গাজৰ, বন্ধাকবি আৰু বিনছ আৰু পিঁয়াজৰ পাত এনেদৰে কুটি লৈছোঁ। আৰু এয়া মই চিকেন লৈছোঁ 200 গ্ৰাম। এয়া মই পানী গৰম হ'বলৈ দিছোঁ। এতিয়া ইয়াতে মই চিকেনখিনি দি দিম। এইখিনি অকণমান লৰাই দিম আৰু ইয়াতে মই এয়া চব্জিখিনি এড কৰি দিম। এইখিনি অকণমান উতল আহিবলৈ দিম। এতিয়া ইয়াতে পানী লাগিব পাৰে অকণমান, উতল অহাৰ পিছত দি দিম। এয়া ধুনীয়াকৈ উতল আহিছে। এতিয়া মই ইয়াতে আদা নহৰু পিচি লৈছিলোঁ, সেইখিনি দি দিম। আৰু এয়া জলকীয়া 5টামান খুন্দি লৈছিলোঁ, এইখিনি দি দিম। এতিয়া ইয়াতে সোৱাদ অনুযায়ী মই নিমখ দি দিছোঁ আৰু ৰিফাইন দি দিম, অকণমান ৰিফাইন দি দিম, হৈ যাব। ইয়াতে আৰু অকণমান পানী দি দিছোঁ বেছিকৈ, ভালদৰে সিজিব দিম। এতিয়া ঢাকনিখন দি দিম। এতিয়া ভালদৰে সিজিব দিম এইখিনি। ঢাকনখিনি গুচাই চাম। এয়া ধুনীয়াকৈ সিজিয়ে গৈছে, সিজি গৈছে ধুনীয়াকৈ। এতিয়া মই ইয়াতে ময়দা এড কৰিম। এয়া মই ময়দা 2 চামুচ দিম। তাতে মই এতিয়া পানী অকণমান দিম, ভালকৈ মিহলি কৰি লওঁ। এইখিনি এতিয়া ইয়াতে এড কৰি দিম। ভালদৰে লৰাই দিম। ইয়াতে মই এতিয়া ধনিয়া দি দিম। ধনিয়াখিনি দিবলৈ পাহৰিয়ে গৈছিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিছোঁ, গোটেইখিনি মিক্স হৈ যাব। ময়দাখিনি দিয়াই ধুনীয়া গোটা হৈছে। ময়দাখিনি মই ডাঠ হ'বলৈকে দিছিলোঁ, যাতে চবখিনি ডাঠ হয়। এয়া দেখিছেনে? ময়দা নিদিলে অকণমান পাতল হৈ থাকে। আপোনালোকে কৰ্ণফ্লাৱাৰ ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত কৰ্ণফ্লাৱাৰ নাই কাৰণে মই ময়দাই ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ইয়াতে জালুকৰ গুড়ি ব্যৱহাৰ কৰিম। জালুক কেইটামান মই গুড়ি কৰি লৈছিলোঁ, জালুকখিনি দি দিছোঁ। এনেদৰে বনাই খাই চাবচোন আৰু কেনেকৈ মোক জনাবলৈ নাপাহৰিব। এনেদৰে আপোনালোকে বাচ্ছাবোৰকো খুৱাব পাৰে। যিহেতু বাচ্ছাবোৰে চব্জি নাখায়, সেইকাৰণে চিকেনৰ লগত এনেকৈ চুপ বনাই খুৱাবচোন, সিহঁতি তেতিয়া খাব। আমাৰ ছোৱালীজনী যে এনেকৈ বনাই দিলে খায়, চব্জি নাখায়, চিকেনৰ লগত এনেকৈ চব্জিবোৰ মিক্স কৰি চুপ বনাই দিবচোন, সিহঁতি টেষ্টি পাব। আৰু আপোনালোকে বনাই খাই চাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আজিলৈ আহিছোঁ।